এটা ব্লগলৈ সকলোকে স্বাগতম জনালোঁ আৰু আজি ৰাতিপুৱা খানানো আজি কিহে আমি খাওঁ তাকে অলপ আপোনালোককো দেখাই দিওঁ বুলি ভাবিছোঁ। এইফালে যে ৰঙালাও লৈছোঁ আৰু এইবিলাক লাই শাক নহয় ঢেউৱা শাকহে এয়ে বনাম আজি আলুৰ লগত। আৰু এইফালে ৰঙালাও আলু দালি। এতিয়া ৰঙালাওটো কাটি লৈছিলোঁ, এইটো পকিছিলে অলপ এতিয়া ধুনীয়াকৈ কাটি কৰি লওঁ মই। ইয়াক কটা হৈ গ'ল আৰু এইফালে পিঁয়াজ এটা কাটি লৈছোঁ। এয়া শাকখিনি আৰু এইফালে চয়াবিন দুডোখৰমান দি দিম আৰু চয়াবিনটো ডাঙৰ চয়াবিনটো নহয় একেবাৰে সৰুটো এইটো অকণমানটো আনিছিলে। এয়া কেইটামান দি দিম। আজি দালিৰ লগত এয়াই বনাম। আৰু মই এইফালে গেছতে গৰম পানী অকণ পাতি লওঁ, দালিত দিব লাগিব যিহেতু সেইকাৰণে গৰম পানী অকণমান পাতি লৈছোঁ গেছতে। আৰু এইফালে মই কেৰাহী এখনো পাতি লৈছোঁ, জুইতে বনাম শাকটো। ভাজিকণ বাৰু গেছতে বনাম। এতিয়া কেৰাহী গৰম হ'লেই তেল দিলোঁ মই। এইফালে তেল গৰম হৈছে আৰু এইফালে পিঁয়াজ দিলোঁ। আৰু এইফালে এতিয়া দিম হালধি। ধুনীয়াকৈ ৰঙচুৱাকৈ পিঁয়াজটো ভাজি লৈছোঁ। এয়া হৈছে হালধি। আৰু এইফালে মই ধনিয়া পাউডাৰ অকণমান দিম। এইফালে এতিয়া নিমখ দি লৈছোঁ, ধনিয়া পাউডাৰ অকণমান দি দিম বুলি ভাবিছোঁ, সেইকাৰণে বেলেগ অইন নিদিওঁ আৰু অকল ধনিয়া পাউডাৰটোকে দি দিছোঁ। আৰু এতিয়া শাকখিনি দি ধুনীয়াকৈ মিহলাই ল'ম। এতিয়া অকণমান ভাজি ল'ম শাকখিনি। আৰু ৰঙালাও চব্জি খাই কোনে কোনে ভাল পায় কমেণ্ট কৰিব দেই। আৰু এতিয়া ধুনীয়াকৈ অকণমান ঢাকি থৈ দিম, অকণমান দেৰিকৈ পানী দিম। আৰু এইফালে অকণমান দেৰি পাছত আকৌ এবাৰ লৰাই দিছোঁ। এতিয়া গৰম পানী দিম। আৰু এতিয়া কোনো ঢাকন মাৰি দিম অকণমান দেৰি সিজক ধুনীয়াকৈ। এয়া অলপ দেৰি পাছত আকৌ এবাৰ লৰাই দিছিলোঁ, সিজিলে আৰু অকণমান দেৰি সিজিলে হ'ব আৰু। যিহেতু আমি তিনিজনে খাম সেইকাৰণে শাক অকণমান কমকৈ বনাইছোঁ। আজি মা পাপা বনাই এফালে গৈছে, সেইকাৰণে আমাৰ তিনিজনৰ কাৰণে বনাইছোঁ। আৰু এইফালে মই ঢেউৱা শাকখিনি আলুৰ লগত ধুনীয়াকৈ কাটি কৰি ধুই পখালি লৈছোঁ। আৰু এইফালে পিঁয়াজ এটা কাটিছোঁ। আৰু এইফালে কেৰাহী এখন পাতি লৈছোঁ গেছতে, যিহেতু দালিটো মই জুইতে বনালোঁ সেইকাৰণে গেছত ভাজিকণ বনাই দিম। আৰু এইফালে তেল গৰম হ'লেই পিঁয়াজখিনি দি লৈছোঁ কটা বস্তুখিনি।
আৰু এতিয়া দিম হালধি, আৰু ইয়াতো মই অকণমান ধনিয়া পাউডাৰ দি দিছোঁ, বেলেগ নাই দিয়া, অকল ধনিয়া পাউডাৰটোহে দিছোঁ। আৰু এতিয়া নিমখ দিম, এইফালে ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজিলোঁ। আৰু এতিয়া মই চব্জিখিনি দি দিম। এতিয়া মিহলাই ল'ম চব ধুনীয়াকৈ। ধৰা শাকখিনি আচলতে কালিয়ে নাই, আমি কালিয়ে খাব লাগিছিলে, কিন্তু কালি খোৱা নহ'লে সেইকাৰণে আজিয়ে বনাই দিছোঁ। আৰু ভজা মাত্ৰ অকণমান হৈ চাগে, এই দেখিছোঁ নহয় কাটোতে কিমানখিনি আছিলে আৰু ভাজোতে যি হৈ গৈছে। আৰু এতিয়া ঢাকি মাৰি থৈ দিম। গেছটো কমাই থৈছোঁ মই, আৰু অকণমান পাছত আকৌ এবাৰ লৰাই দিছোঁ। এয়া সৰিয়হ শাকত চিনিয়ে নাইকিয়া হৈ গৈছে, অকল আলুগুটিখিনিহে ওলাই দিছোঁ। আৰু এতিয়া আকৌ অকণমান দেৰি ঢাকি থৈ দিম, গাপতে সিজি থাকক। আৰু আজি বতৰৰ গতি চাওক, 2-3 দিনৰ পৰা এনেকৈয়ে দি আছে, পেনপেনীয়া বৰষুণ গোটেই, আৰু ক'বই নালাগে, বৰষুণ দিলেও দিয়ে থাকে, নিদিলে নিদিয়ে। আপোনালোকৰ ঘৰৰ ফালে বৰষুণ দিছেনে কমেণ্ট কৰিব দেই। আমাৰ ফালে দেখিছেই নহয় আৰু অৱস্থা এয়া। আৰু এইফালে আকৌ এবাৰ লৰাই দিছোঁ, আৰু ভাজি হৈ গ'ল। আৰু এইফালে আমাৰ খানা ৰেডি হৈ গ'ল। এইফালে ৰঙালাও চব্জি, এইফালে সেয়া শাক আৰু টেঙা দুজোখৰ লৈ লৈছোঁ, আৰু এইফালে জলকীয়া আচাৰ লৈ লৈছোঁ। সেয়া আৰু ৰাতিপুৱা সাজ চিম্পলকৈ এনেকৈ বনালোঁ। আৰু যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায়, আৰু লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আজিলৈ। তেনেহ'লে বাই বাই, আকৌ অন্য এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ।